অসম বিৰোধী চক্ৰ তথা হিন্দী লবি এটিয়ে কাছাৰৰ পৰা এটা শুভাৰম্ভ কৰিছে। আদিবাসী চাহ শ্ৰমিকসকলক অসমীয়া ভাষা তথা অসমবাসীৰ পৰা বিচ্ছিন্নতা কৰাৰ এটা ষড়যন্ত্ৰ চলিছে। তেওঁলোকে লবিটিয়ে দাবী কৰিছে যে হিন্দী চাহ শ্ৰমিক তথা চাহ জনগোষ্ঠীসকলৰ মাতৃভাষা। কিন্তু মই আদিবাসী নেশ্যনেল পাৰ্টিৰ হৈ মই ক'ব বিচাৰিছোঁ, মই বীৰেন মৃধাই, মানে চাহ শ্ৰমিকৰ ঘৰুৱা নিজা ভাষা আছে, কেতিয়াও হিন্দী মাতৃভাষা নহয়। এতিয়া বিভিন্ন ভাষা ভাষী আছে। এই ক্ষেত্ৰত আমি এতিয়া অসমীয়াকে আমি উমহতীয়া মাতৃভাষা হিচাপে সংযোগী ভাষা হিচাপে গ্ৰহণ কৰিছোঁ, অসমীয়াত লেখা পঢ়া কৰিছোঁ। গতিকে কেতিয়াও অসমীয়া জাতি তথা বৃহৎ অসমবাসীৰ পৰা তেওঁলোকে কেতিয়া বিচ্ছিন্ন কৰিব নোৱাৰে আৰু তেনেধৰণৰ তেওঁলোকৰ কাৰুকাৰ্যক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু এই ক্ষেত্ৰত আমি সকলো ৰাইজক সচেতন থাকিবৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে আদিবাসী চাহ শ্ৰমিকৰ বিভিন্ন সংগঠনকো আমি আহ্বান জনাইছোঁ যেন তেনেধৰণৰ কাৰুকাৰ্য কৰা ব্যক্তিসকলক আমি সতৰ্ক কৰি দিওঁ আৰু আমাৰ ৰাইজকো সাৱধান কৰি দিওঁ। আৰু আগন্তুক লোকপিয়লত আমি অসমীয়া ভাষাক মাতৃভাষা হিচাপে লিখিবৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যেন সদায় সচেতন ব্যক্তিসকলে সকলোকে সহযোগ কৰে আৰু এই ক্ষেত্ৰত আমাক আগবঢ়াই নিয়ে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে চাহ শ্ৰমিকৰ মাজত যি বিভাজন কৰিব লৈছে, এই বিভাজন আজি বৃহৎ হিন্দী লবিটিক সমগ্ৰ অসমৰ সকলো সংগঠন, সাহিত্য সভাকে আদি কৰি ছাত্ৰ সন্থাকে আদি কৰি সকলোৱে আমি একমুখে তীব্ৰ প্ৰতিবাদ কৰিব লাগিব আৰু উমহতীয়াভাৱে যুঁজ দিব লাগিব। গতিকে কেতিয়াও আমি অসমখনক ধ্বংস হ'ব দিব নোৱাৰোঁ, অসমীয়া ভাষাক আমি ধ্বংস হ'ব দিব নোৱাৰোঁ। আমি অসমীয়া ভাষা কটকটীয়া কৰিব লাগিব। আদিবাসী চাহ শ্ৰমিকসকলৰ ন্যায্য অধিকাৰো সুৰক্ষিত হ'ব লাগিব। ধন্যবাদ। চৰকাৰক কিবা আহ্বান জনাব নেকি? বৰ্তমান চৰকাৰে এই ক্ষেত্ৰত এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিশেষকৈ তেনেধৰণৰ ব্যক্তিক বা সেই লবিটিক কোনো ধৰণে সভা সমিতি কৰিব নোৱাৰে, চাহ বাগিচাত সোমাব মানুহক, চাহ বাগিচা মানুহক উচ্চতাব নোৱাৰে। তাৰ বাবে চোকা দৃষ্টি ৰাখিবৰ বাবে চোৰাংচোৱাকো নিয়োগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।